নমস্কাৰ গাইজ, মই আপোনালোকৰ আজি ইউটি ৰাস্তাৰ বয়ে মোৰ চেনেলত আমাৰ মিচিং জাতিৰ ওপৰত তালুঙি বুলি কয়, নপুৰকীয়া নে কিবা বুলি কয়। এইকাৰণে মই আজি অলপ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব পাৰিব। আমাৰ মিচিং জাতিৰ ডাঙৰ এইটো আটাইতকৈ ডাঙৰ এইটো আমাৰ মিচিং গাঁৱৰ পূজা হয়। এইটো পূজাটো এনেকৈ কৰা হয়। সেইকাৰণে আজি অলপ মোৰ ভিউৱাৰ্ছক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দেখাইছোঁ। আপোনালোকে এতিয়া দক্ষিণা দিয়ে আছে আমাৰ দাদাই, আৰু পূৰা ধুমধাম পূজা চলি আছে। এতিয়া বৰ্তমানলৈকে আপোনালোকে চাই আছে দেখোন, খোৱা বোৱা আৰম্ভ হোৱা নাই, আৰু খোৱা বোৱা আৰম্ভ হ'ব অলপ পিছতে। এতিয়া সকলোৱে নিজৰ নিজৰ কামত দায়িত্ব লৈ আছে আৰু নিজৰ নিজৰ কাম কৰি আছে। এতিয়া গাহৰি এটা লৈছোঁ, এইটো আমাৰ পৰিয়াল সদস্যসকলৰ আহিছে আৰু জ্যেষ্ঠসকলক মাতিছোঁ। সেইকাৰণে আপোনালোকে চাই আছে আমাৰ মুৰ্গী চাৰু বাকলি আছে বৰ্তমানলৈকে। এতিয়া এৱা কৰিছোঁ আৰু চবেই মিলিজুলি একেলগে ঘৰৰ সমস্যাবিলাক অলপ দূৰ হ'ব লাগে বুলি আমাৰ ইয়াত নপুৰকীয়ানে তালুঙি, আমাৰ মিচিঙত তালুঙি বুলি কয়। তাৰপিছত ময়ো ইমান স্পষ্টকৈ নাজানো, অলপ চলপ হ'লেও মই দেখাবলৈ চেষ্টা কৰি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। আমাৰ মিচিঙত আটাইতকৈ এইটোৱেই ডাঙৰ পূজা, আৰু এইটোকৈ তালুঙিও এইটো কৰিলে বৰ্জপাতি নপৰে বুলি কৈছে। আমাৰ ইয়াৰ তাতো টকুতয়া ইহঁতেও কৈ আছে, আৰু এনেকুৱাকৈ চবেই একেলগে মিলিজুলি কামটো যেনে তেনে কৰিছোঁ আৰু কিবা এটা কৰিছোঁ আৰু তাৰপিছত গাইজ আমাৰ পূজা ষ্টাৰ্টিং হ'ল আৰু পূজা সমাপ্ত কৰিবলগীয়াও হ'ল, আৰু পূজা বৰ্তমান চলি আছে ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত। এতিয়া পূজাৰ শেষলৈকে আপোনালোকক কিহেৰে শুভেচ্ছা জনাব। আমাৰ মিচিং সমাজক এনেকুৱা পূজা কৰে বুলি মই দেখাবলৈ মনো নাছিলে, তথাপিও অলপ চলপ দেখাই দিলোঁ আৰু আমাৰ মিচিঙতো এনেকুৱা পূজা কৰে বুলি। ব'লক এতিয়া আমি কিছুমান নিয়ম আৰু নীতি চলি আছে চাই লওঁ। নমস্কাৰ গাইজ, অকল আপোনালোকে আমাৰ চেনেলত চোৱাৰ কাৰণে বহুত কোটি কোটি ধন্যবাদ, আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পাবলৈ আমি বিচাৰিছোঁ। নানা ধৰণৰ ভিডিঅ' দিয়া হৈছে, আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিব বুলি মই আশা ৰাখি ভিডিঅ' এটা দুটা হ'লেও আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে প্লিজ নিজৰ হিচাপত গাইজ আমাৰ চেনেলটো গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিবলৈ অলপো কনফিউজ নকৰিব, আৰু আমাৰ চেনেলত নতুন নতুন ভিডিঅ' বাহিৰা ভিডিঅ' দি থাকিম। আপোনালোকে এনেকৈ আগলৈকে ছাপোৰ্ট কৰিব বুলি মই ইউটি ৰাস্তাবোৰে আপোনালোকৰ অৰৰ প্ৰাৰ্থনাৰে জনাইছোঁ, যাতে আমাৰ কথা কোৱাত একাজ দুআকাজ ভুল হ'ব পাৰে। সকলোলৈ আমাৰ ভিউৱাৰলৈ সৰল প্ৰাৰ্থনা জনাইছোঁ, যাতে ভুল গ্ৰান্তি বুলি আপোনালোকে ক্ষমা দয়া কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো এনেকৈ ভাল বেয়াৰ মাজতে দিছোঁ, আৰু একাজ দুআকাজ কৰোঁ পাইছোঁ গাইজ। এতিয়া খাই ল'ম, খাই পিনি আপোনালোকক দেখাম আমাৰ মিচিং ডাঙৰ অসমটো সেনেকুৱা আপোনালোকে চাই যাওক গাইজ। আৰু গাইজ আপোনালোকলৈ সেৱা কৰিছোঁ, যাতে বেয়া কমেণ্ট নিদিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকৰ ভাল কমেণ্টে আমাক আগবাঢ়ি যোৱাৰ অধিক সহায় কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'সমূহ ষ্টাৰ্টিং কৰি আপোনালোকক দেখাইছোঁ গাইজ। আমাৰ মিচিঙৰ পূজা এনেকুৱাই, আৰু কি ক'ম, লাষ্টত সমস্যাখিনি সমাধান কৰিবলৈ बहुत टाइम लगे। कुटी कुटी धन्यवाद चाय दिया कौन थैंक यू भाई, मज़ा आया। और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को